Welcome to my YouTube channel. মই মোৰ চেনেলটিলে সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে মোৰ চেনেলটি আকোৱালি ল'ব, মৰম আৰু আদৰ দিব। নাজানো কিমানখিনি আগবাঢ়িব পাৰো, কিন্তু আপোনালোকৰ যদি আশীৰ্বাদ থাকে নিশ্চয় বহুখিনি আগুৱাই যাবলৈ চেষ্টা কৰিম। চেনেলটো একচুয়ালি বহুত আগতেই বনোৱা হৈছিলে কভাৰ ডান্স বা এনেকুৱাকৈ দিম বুলি, কিন্তু সময়ৰ অভাৱত কেতিয়াবা ৰৈ যায়। সেইকাৰণে ভাবিছোঁ যিহেতু চেনেলটো আছেই, ভ্লগৰ মাজেৰে হয়তো বেছি জড়িত হৈ থাকিব পাৰিম আপোনালোকৰ মাজত। তাৰ মাজতে মাজে সময়ে নৃত্যবোৰ দি যাবলৈ চেষ্টা কৰিম, বাট এতিয়াৰ পৰা ভ্লগ দিম বুলিও ভাবিছোঁ। আশা কৰোঁ সকলোৱে আকোৱালি ল'ব। লগতে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি লয়, আৰু লগতে লাইক শ্বেয়াৰ এইবোৰ যাতে কৰি থাকে, মোৰ লগত আগুৱাই গৈ থাকে। এটা নতুন ফেমিলি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। সকলোৰে যাতে ছাপোৰ্ট পাওঁ। আচলতে আজি এটি বিশেষ দিন। আমাৰ সকলোৰে গুৰু শ্ৰদ্ধাৰ গোবিন্দ শইকীয়া ছাৰৰ আজি জন্মদিন। সেই উপলক্ষে এটা সৰুকৈ অনুষ্ঠান আয়োজন কৰা হৈছে, আৰু তাতে যাবলৈ মই অকণমান ৰেডি হৈ আছোঁ। এতিয়া যিহেতু চেনেলটো আজিৰ পৰা ষ্টাৰ্ট কৰিম ভাবিছোঁ, সেইকাৰণে আপোনালোকেও দেখিব। এতিয়া আপোনালোককো এই অনুষ্ঠানটিৰ আভাস দিবলৈ মই চেষ্টা কৰিম মোৰ ইউটিউব চেনেলটিৰ জৰিয়তে। আৰু যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয় ভ্লগ, যদি কিবা ভুল হয় আপোনালোকে যেন ক্ষমা কৰি দিয়ে, আৰু লগতে ভুলবোৰ শুধৰাই মোক যাতে আগুৱাই যোৱাত সহায় সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ। এতিয়া আমি উবেৰত গৈ আছো, আৰু পৰিচয়বোৰ পাছত দিম নে এতিয়া দি দিম? নালাগে, পৰিচয় দিবই নালাগে। এখেতটো অলৰেডি ইউটিউবত আছেই। দ্য কালাৰ লেণ্ড আৰু ইটছ হিমাশ্ৰী বুলি দুটা চেনেল আছে। এটা নহয়, দুটা চেনেলৰ মালিক। মোৰ কালাৰ্ছ লেণ্ডটো চালেও হ'ব বাৰু। আৰু ইটছ হিমাশ্ৰীটো আপোনালোকে বহুত ধুনীয়া ধুনীয়া ডান্স দেখিব পাব। চালে হ'ল আৰু ছাবস্ক্ৰাইব কৰি দিলে হ'ল। আৰু এয়া মোৰ সখী ৰাম ৰাম সংগীতা। মোৰ কিন্তু চেনেল টেনেল একো নাই। আমি অতি সোনকালে খোলাই দিম, অতি সোনকালে খুলি দিব। তাই তিনিটা চেনেল হৈ যাব। বাকী আমি অনুষ্ঠানত গৈ পাম নে নাই সেইটো পাছত দেখাম, ঠিক নাই। বহুত লটি ঘটি। এতিয়া আমি ছাৰৰ জন্মদিন উপলক্ষে যিহেতু সকলোৱে একেলগ হৈছোঁ। এয়া মাইনাবা আছে আমাৰ লগত। কি ক'বা আজি ছাৰৰ বাৰ্থডে উপলক্ষে, জন্মদিন উপলক্ষে? খুব ভাল লাগিছে, সকলোবোৰ আহিছে ইয়ালৈ। মই আজি ছাৰৰ জন্মদিন উপলক্ষে আৰম্ভ কৰাৰ নিচিনা মানে ষ্টাৰ্টিং তাইলৈ বেষ্ট উইচেছ থাকে। আৰু বা বহুত এটা নৃত্যশিল্পী হয়। আমি আগলৈ বাৰ কেতিয়াবা প্ৰগ্ৰেম চাম। এতিয়া আমাৰ অনুষ্ঠান শেষ আৰু আমি উবেৰ ৰৈ আছোঁ। কেনেকুৱা উবেৰ ৰৈ থকা আজিৰ অনুভৱ কেনেকুৱা? উবেৰ ৰৈ থকা আজিৰ অনুভৱ বহুত অকৱাৰ্ড লাগিছে। মানুহবিলাকে আমাক ঘূৰি ঘূৰি আৰু আমি ইয়াতে ৰৈ আছোঁ। আৰু অনুষ্ঠানটোত আহি কেনেকুৱা লাগিল? অনুষ্ঠানটোত আহি বহুত ভাল লাগিল, আৰু চবতকৈ লেট কামৰ আমিয়ে। সেইটোৱে আমাৰ দুখ লগা কথা। আহি ভাল লাগিল, কিন্তু এটা কথা আকৌ আমি মিছ কৰা যদিও আমি লাষ্টত গৈছোঁ, আকৌ চবতকৈ লাষ্টত আমিয়ে গৈ আছোঁ। আৰু আমি বেছি সময় মিছ কৰা নাই কৰা। আমি ভালে ভাষণটোও আমি শুনিছোঁ, ডান্সো আমি চাইছোঁ, গামোচাও দিছোঁ, সম্ভাষণ জনাইছোঁ, কিতাপো বিক্ৰী কৰিছোঁ, আৰু নৃত্যও চাইছোঁ। চব কৰিছোঁ, একো মিছ হোৱা নাই আমাৰ। সেইকাৰণে চব লাষ্টত শেষ। ফাইনেলি মই ঘৰ আহি পালোহি, আৰু আজিৰ দিনটো ভালেই গ'ল। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো ভাল পাব। নাজানো কিমানখিনি কভাৰ কৰিব পাৰিছোঁ, কাৰণ মোৰ এইটো প্ৰথম ভিডিঅ' আছিলে, প্ৰথম ভ্লগ আছিলে, কিন্তু মই ইমানখিনি নাজানো কেনেকৈ কি কৰিব লাগে। আশা কৰোঁ আপোনালোকৰ যদি সহযোগিতা পাওঁ, আগলৈকে মই ভালদৰে আৰু ভাল ক্লিক কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, লগতে ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম। এতিয়া আজিৰ কাৰণে বাই বাই। মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া শ্বেয়াৰৰ কথা নকওঁ। বাই বাই।